वीडियो में सुसु लग रहा है जाइए ना চানা বাদাম ওই বুটত দেখো হিয়াৰ ওলাইছে আৰু মানুহবিলাকে কি ভাল পায় নাজানো বে ট্ৰেইন খানৰ দিকে চাই চাই হাগি থাকে গুড মৰ্নিং কৰো কৃষ্ণ লসুকাত আহি গাড়ী ৰখি আছো এতিয়ালৈকে বাচ্চা চাহা নাই শ্ৰীমতী মই এক লগত আজি মনটো ভাল নহয় কিবা এটা কাৰণত কৈ আছো বাৰু দিনটো বাছত উঠি লওঁ পেটটো ওলাইছে দেখোন পইচা পাতি হ'লতো মাৰোৱাৰী লাইনত আহিলি না সেইকাৰণে পেট লৈ গৈছি আৰু ঠিকে আছে এটা ৰং দিছো দীপৰা দোকানৰ পৰা ৰংটো কিনি আহি পালো ৰঙামাটি এতিয়া বাজি গেল 9টা মই 11টা বজাত যাব লাগিব ক'ত কিয় যাম কম আগতে পটককৈ যাই ৰংটো কৰি লওঁ যোনদিনাখনে মই হাত দেৰি কৰোঁ সেইদিনাখনে মোৰ দেৰি হয় এয়া দোকান বন্ধ ঘৰত যাই মাতি থৈ আহিলোঁ যাই এতিয়া আহি আছে ৰাস্তাত ৰখি আছোঁ এটা বস্তু দেখাব চাইছোঁ ওচৰত এখন স্কুল আছে এই স্কুলত চলিবিলাকে কিমান ধুনীয়াকৈ আমাৰ ৰাষ্ট্ৰীয় সংগীতটো গাই আছে এটা সময় আহি পেলাই ফুলেই খাই বহুত দেৰি হৈছে মোৰ মুঠে দেখুৱাই লাইট চাইট জ্বলাই দি পেকআপটো খুলি লওঁ হে কাপোৰ কামি দেৰি চাইডটো অলপ অলপ আৰু দাড়িটা অলপ অলপ হৈ যাব তো হৈ গ'ল টিপটপ তো এতিয়া ঘৰত যাই পটককৈ শুকাব লাগে শুকি গাটো ধুব লাগে ঘৰটো আহি পাই গৰম পানী ল'ব লাগে আৰু গাটো ধুব লাগে তো গাটো ধোৱাৰ আগতে বেডিংটো কৰি লওঁ কাৰণ গা পা ধুই বেডিং লৈ গুচি যাম এইবিলাক এই গোটেইবিলাক পটককৈ ভৰি লওঁ ফেনটো লওঁ জেকেটটো লওঁ ঐ হাইনিকটো ক'ত হাইনিকটো দিছে ইয়াতে তো মোটামুটি বেগ হ'ল সেইটো ঘৰৰ পৰা এইটো ঘৰত আনি কাপোৰগিলা ভৰিলোঁ এতিয়া মুখটো শুকাল গাটো ধুওঁ তো ভাতকেইটা তিয়াই পেটত দিলোঁ ভাই কি খাইছোঁ কি নাখাওঁ নাই ক'বা নোৱাৰোঁ আৰু কি ল'লোঁ এইটো মস্ত বেগান হৈ গ'ল চুলি কাটিকে যেনেকৈ এনেকুৱা লাগছে জানো ডিফেন্সৰ চাকৰি কৰিব যাই আছোঁ নেকি একদম ফোনৰ উপৰি ফোন আহি আছে আলোচনাত বোলে গোটেই মানুহবিলাক ৰখি আছোঁ বৰ্তমান এতিয়া এখন বিয়া খাব লাগে বিয়াখন আছে উত্তৰ প্ৰদেশত আৰু তাৰে ওচৰতে আছে প্ৰয়াগৰাজ মানে এই কুম্ভ মেলা তো বিয়াৰ পৰা ডাইৰেক্ট কুম্ভ মেলাত লাগি যাম সেইকাৰণে ৰাতিপুৱা শ্ৰীমতীৰ মনটো বেয়া অলপ খান্দা খান্দা কষ্টি কৰিবই আছোঁ নতুন তিৰি ভাই বিয়াৰ সুবিধাটো পালোঁ বিয়াখনত যাম বিয়াখনত 2 দিনমান থাকি কুম্ভ মেলাত লাগি যাম তো গোটেইগিলা বস্তু দেখাব লাগি চেষ্টা কৰিম চিধাই যাই আলোচনাত লক্ষ্য উঠাই চৌকা আহি পাই গ'লোঁ নিজকে এনেকুৱা লাগছি মই ডিফেন্সৰে চাকৰি কৰিব যাই আছোঁ বিয়া খাব যাওঁ মানুহবিলাক তো বহিলোঁ আৰু গাড়ীখন তো মালিকক চিন্তি গাড়ীত বহি গ'লোঁ মই চিনাকি কৰি দিওঁ যিটো বিয়া খাব যাই আছোঁ সেই দৰাটো হৈছে এইটো ভাই এটা কথা কৈছোঁ মালটো তই উত্তৰ প্ৰদেশত কেনেকৈ বদলি গৈছোঁ বহুত লম্বা কাহিনী 8 বছৰ পিছত যাব লাগিব 8 বছৰ ইমান পিছুৱাই নাযাওঁ কাৰণ আছোৱে 4-5 দিন লগত গম পাওঁ এতিয়া যাই আছোঁ ক'ত উত্তৰ প্ৰদেশ নহয় জানো ইউপি চিত্ৰকূটত যাই আছোঁ চিপছ খাই বহি আছে এইয়া এইটো মিঠা আৰু মিটিনি আচ্ছা মিঠা আৰু মিটিনি এতিয়া মন্দিৰ প্ৰথমতে সেৱাটো কাঢ়ি লওঁ পালোঁ এতিয়া ইয়াৰ পৰা যাই আছোঁ পথ বজাৰ প্লেটফৰ্ম তাত যাই কি গতি গৈ নাযাওঁ ব্ৰহ্মপুত্ৰ ব্ৰিজখনৰ তলেদি এখন দেখোঁ বেলেগ আৰু এখন ব্ৰিজ মই জানা যদি অকণমান কৈছোঁ ক'ত যাব এখন কি ব্ৰিজ চাই লৈছোঁ তো আহি গ'লোঁ এতিয়া মই কওঁতে ভুল হৈছিল এতিয়া পথ বজাৰ প্লেটফৰ্ম বুলি ভাবিছিলোঁ ভাবিলিয়েতো চব নহ'ব এওঁলোকে ভাবি থৈছিল কামাখ্যা গেটৰ পৰা যাব কাৰণ ট্ৰেইনখন কামাখ্যা গেটৰ পৰা যাব গাড়ীৰ ভিতৰত বেগ চেগ আছে সেইখিনি নিমিলোঁ তো এতিয়া ট্ৰেইনখন হৈছে এইখন কেনেকুৱা কাহিনী হ'ব নাজানো আপোনালোকৰ যদি ভিডিঅ' চিডিঅ' পাই আছা প্ৰয়াগৰাজত যাৱা কেনেকুৱা ধৰণৰ কণ্ডিশ্যন হৈ আছে এচি কি নন এচি কি ৰাজধানী কি যি নৰ্মেল জেনেৰেল ট্ৰেইন কি প্ৰত্যেকতে একে অৱস্থা তেনেকুৱা এটা পৰিৱেশত যাই আছোঁ প্ৰয়াগৰাজত লাগি তাৰ পৰা অলপ কাটি বেলেগ এখন ট্ৰেইনত যাব লাগিব বিজত বিয়া হৈ তাক লাগি এতিয়া ক'ব নোৱাৰোঁ আগন্তুক কালি পৰহি কি অৱস্থা হ'ব যাই আছে মানুহ হ'ল 16টা চিট কনফাৰ্ম হৈছে মাত্ৰ 4টা আৰু এটা হ'ব আৰু বাকীকেইটা কনফাৰ্ম হোৱা নাই সেইকেইটা জেনেৰেলত টিকেট লৈছোঁ টিটিক কৈ পেলাই মেনেজ কৰি সেই 4টাতে 16টা মানুহ এডজাষ্ট কৰি বহি যাব লাগিব বাৰু যি নহওক বৰ ট্ৰেইনখনত বহি লওঁ বাকীকেইটা বস্তু কৈ আছোঁ হিন্দীত এটা কথা ক'বই চাফাৰ কা মজা লওঁ এতিয়া কেনেকুৱা মজা ল'ম নাজানো কাৰণ যিকেইটা টিকেট কনফাৰ্ম হৈছে সেইকেইটাও এক জেগাত নহয় এটা অ'ত এটা সেই হাবিলংকাত এতিয়া আমাৰ চিট এইটো বহি থকা এটা আৰু এই ওপৰতো এতিয়া ওপৰতনো কেনেকৈ মানুহ বহিমে এতিয়া এইটো চিট কাৰ নাজানো কোনোবা যদি ছিংগল মানুহ হয় তাক মেনেজ কৰি তাতে ঘুমাবা দি এটা বহি যাম আৰু 3টা বাজিল কিবা কৰি ট্ৰেইনখন অকণমান চলছি এতিয়া যাব আৰু ধৰ পিছৰ কাহিনীটো কি হয় নাজানো এইতিয়া উঠিছিলোঁহে ব্ৰহ্মপুত্ৰ দলং পালোৱে আহি এইয়া ব্ৰহ্মপুত্ৰ নদী আৰু যদি মই ব্ৰিজখনৰ কথা কৈছিলোঁ ৰাইজ এইখান এই দলঙত ক'ৰবাত কোনটো কিবা যাব নাজানো আৰু কামাখ্যা বাইক চিন্তি যাওঁ এটা ডাঙৰ কাহুল হ'লে কথাটো হ'ল কি আমাৰ টিকেটটো আছেই S3 আৰু আমি বহি আছোঁ S4ত পুৰা কাকো বহিবও দিয়া নাই এতিয়া আকৌ যাওঁ S3 লাগি एक बार बनाने के लिए एक बार बनाने से कितना लोगों को खा सिखला सकते हो
एक बार पीना 60 आदमी का। এই আমাৰ বিয়া হবে খৰি চিৰা পাতিলি खड़ी सिरा बिया से हमारे घर में शादी ब्याह होता है ना, उधर पे जब लकड़ी बकरी तोड़ता है उधर पे बहुत लोग एक साथ इकट्ठा होता है, तो वो तिपट लेके जाना पड़ता है साई देने के लिए, तो ये बहुत बढ़िया रहेगा। कब हमें भी दे दो और थोड़ा दो ना भाई, हाँ थोड़ा दे दो ना, साई तो है थोड़ी ना खून मांग रहा है। বৰপেটা ৰোড পালোঁয়ে এতিয়া, বেছি নাই আৰু অলপমান আছে, বেছি মানে ৰাতিটো ঘুমাৰ পিছত পাম যায়। চ' আহি আৰু এটা কিবা বেলেগ জেগা পালোঁ, এতিয়া জেগায়ে পাই থাকিম, জেগাবিলাকৰ নাম ভালকৈ নাজানো না, ৰাতি ভালকৈ দেখাও নাপায়। এতিয়া যিটো জেগা পাইছোঁ এতিয়া মই দেখোঁ মুখত জিভায়ে ঘূৰাব পৰা নাই, আপোনালোকক ঘূৰাব পৰা আনি চাইছোঁ। গ্ৰাম ফকিৰা গ্ৰাম জং 10 মিনিট যদি যায় 20 মিনিট ৰখি আছে। পুৱাই যিটো আত্মনি বৃত্তি কৰি আহিলোঁ, ভাতো খাইছোঁ দুটামান, সি উঠিয়াক থিয়াই ভোক লাগি গ'ল। লগত আহিছোঁ, সি ভাত দিব 8টামান বজাত, ভাতৰ অৰ্ডাৰ কৰিছিল, তেতিয়ালৈকে ৰবা নোৱাৰোঁ, পেটত কি ৰচি ক'ব নোৱাৰোঁ, সেইকাৰণে এয়া আন্দা বিৰিয়ানী 1 প্লেট অৰ্ডাৰ কৰিলোঁ, সেইখিনি টিপ টপ খাওঁ, তাৰপিছত ভাত আহিলে আকৌ ভাত খাব লাগিব। এতিয়া কথাটো এনেকুৱা হৈছে, এই ওপৰৰ চিটটোত ঘুমি গ'ল, এতিয়া বহিবও নহয় ঘুমাবও নহয়। আৰু ভাত আহিল আৰু ইফালে এয়া উত্তমে ভাত খাই আছে, আৰু এতিয়া সিহঁতৰ খাওঁ হ'লে ভাতকেইটা খাই লওঁ। তো ভাতকেইটা খাওঁ আৰু বহুত ধুনীয়া এটা পেকেট দিছে, পেকেটটো আনবক্সিং কৰি আপোনালোককো দেখাওঁ। ক'ত দিছে এই বস্তা ভাত আৰু এই বস্তা ৰুটি, ৰাম ৰাম ভাই, পনীৰ দিছে আনব ঐ ভাই, দালি আৰু এয়া ভাত, আলু ভাজা, আচাৰ। নিউ কোচবিহাৰ, নিউ কোচবিহাৰ কিবা কৰি পালোঁ আহি, আৰু এই ভাইয়ে একদম গোটেই বজাৰ লৈ আছিল। আহোঁতে একদম চৰ্ট মোজা একযোৰ ল'লোঁ। একচুৱেলি ৰাৱণৰ ভৰিৰ কাৰণে নহয় এইকেইযোৰ মোজা, উপায় নাই, আকৌ 40 টকা ৰাখতে কি বেছি পাবি। এয়া ভৰি আধা ওলাই আছে, 11টা 11 আহি পাই গৈছোঁ NGP। ভগৱানে কিবা কৰি অকণমান সহায় কৰিছে বাৰু, এই 12টা মানুহ 4টা চিটত নলগাকৈ থাকে পালোঁ হয়, সেইকাৰণে কিবা কৰি অলপ মাথাও লগালোঁ বাৰু। আমিতো অলপ আগত আহি গ'লোঁ, কাৰণ যিটো আমাৰ চিট আগত আছিল সেই চিটটোত এতিয়া বহি দুটাকৈ কিবা মিলাই আছোঁ। হ'ব দে আৰু, তাত ঠেংখান মই গালত ল'ম, মোৰ ঠেংখান সি গালত ল'ব, সেনেকৈ হ'লেও ঘুমাব লাগিব। আমাৰ ভৰি আহি এইখিনি পালা, আৰু মোৰ ভৰি সেয়াখিনি পাইছে, তাৰপিছত অলপমান ঘুমাব লাগে চেষ্টা কৰোঁ যিখিনি পাৰি। কিবা নিউ ফাৰাক্কা জং পালোঁ আহি, 1.5 ঘণ্টামান কিবাকৈ ঘুমালোঁ। তো তাৰ ভৰি মোৰ মূৰৰ ওপৰত, মোৰ ভৰি তাৰ মূৰৰ ওপৰত, এনেকৈও ঘূৰিব নোৱাৰি সেনেকৈও ঘূৰিব নোৱাৰি, দুটা মানুহ একে চাইজৰ। চিটটো হ'ল অপেৰমান বেঞ্চিহান চিট, ওচৰৰ চিট এটা খালী হওঁ হওঁ হৈছে, তাকে ভাবছোঁ মানুহটোক অলপ এক্সচেঞ্জ কৰি যদি পাৰি ঘুমাওঁ। তো শ্লিপিং বেগটো উলিয়াই লৈ এয়া পূৰা মুখটো ভৰি ল'লোঁ, আৰু সেইয়া মছজিদটোত মানুহটো বহি আছে। কিবাকৈ ক'লোঁ ভাই অলপ ঘুমাওঁ দে, ঘুমাব দিছি, তো ঘুমাই লওঁ। গুড মৰ্ণিং, টাইম হ'ল 6:45, ঘুমালোঁ আৰু এইয়া ওচৰত চলিকেইটাই আছে। কি কৰি থাকোঁতে শাৰী পালোঁ, কি পালোঁ নাজানো, উঠি লওঁ, মুখ চুখ ধুই লওঁ। তই উঠিলোঁ, মুখ চুখ ধুই ধুনীয়াকৈ ফ্ৰেছ চেছ হৈ ল'লোঁ, চাহ খাওঁ বুলি ভাবছোঁ। এতিয়া কোনটো কি ষ্টেচন নাজানো, এইটো কি বগলাপুৰ, या बगलापुर जंग, और ইয়াতে समोसा गरम ताजा ताजा सिंगड़ा आलू पकौड़ा বেলেগ বেলেগ ধৰণৰ খানা দেই। এটা কথা কি জানে, শ্লিপাৰত অহাৰ মজাই বেলেগ, মানে যেতিয়াই যেতিয়াই 5 মিনিটৰ মূৰে মূৰে যি খা, পইচা দি আৰু খা, সেই আৰু মজা যেনেকুৱা সজাও আছে। এইটো ওচৰতে লেট্ৰিন চেনগিলাকো আহি আছে, কিন্তু আমাৰ নিচিনা উদেঙীয়াৰ কাৰণে শ্লিপাৰ বেষ্ট, মানে পৰিয়াল লৈ আহিলে এচিৰ কাৰণে বেষ্ট। খা আৰু কথাটো হৈছে, এতিয়া বৰ্তমান বিহাৰৰ মাজত আছোঁ। ৰাস্তাৰ কাষত যিবিলাক পথত দেখিবি, গোটেই ট্ৰেইন লাইনটোৰ কাষৰ পথৰবিলাকত গোটেই গুই দি ভৰ্তি, আৰু মানুহবিলাকে কি ভাল পোৱা নাজানো, বে ট্ৰেইনখনত দেখি চাই চাই হাগি থাকে। কিন্তু মই আগতে এইটো কথা কৈছিলোঁ হাগি বুলি, আৰু সিও গম পায় বাৰু বিহাৰত এনেকৈ পথৰ হাগি বুলি, কিন্তু আজি প্ৰেক্টিকেলি দেখা পালা 6-7টা মানুহ একেলগে জুম বান্ধি বহি হাগি আছে। ইয়াৰ মাথা বেয়া হৈ গৈছে। মই বোলো মাথা বেয়া হ'ব নালাগে, আগত দিকে আৰু দেখা পাবি। বেলেগ ধৰণৰ মাল এটা আহি আছে, এইবাৰ সেইটো খাম। কিয় কিয় আহি আছে? চাটনি দিওঁ না, চাটনি ধৰা জিৰা মাৰো। বাহি মাল নহ'লিয়ে হ'ল। সেই আলু হানা, জলকীয়া দি সানছি, আৰু লগত চাটনি। এইটো বা কি মাল? বেয়া নহয়, 30 টকা লৈছে। বেয়া নাছিল, পিছে আলু খানাও কিনি খাব লগা হৈছে আৰু। দে 1 প্লেট বনাও। ঐ বুটত দেখোঁ হিয়াৰ ওলাইছে।
ডলাত চাউল দি পেলাই কি চালা দিছি মাহ খুৱাই আজিকাটো এই পূৰ্বা দিয়েই ৰ কওক যা কেইটকা কিतना रुपया হ্যাঁ 20 টাকা দেও একবারই গরম আছে না আজকাল নাই রা হ্যাঁ অলপ বেছিকে দিয়ে দুটা আছো খাই যাব লাগব সোনকালে আহ এই বাৰাম নেকি গেলা বাৰাম এই এক্সট্ৰা কিবা নাই নেকি চাউলটো আৰু নাই নেকি এই ভাত লৈছে দি লৈ আহিবি এটা ভোক লাগছি সোনকালে খাই লওঁ দে এ বিয়া খাবা আহা বুজ আৰু চানা বাদাম আচৰিত কাবাৰ গোটেই মুখটো কিবা ফুল লৈ যোৱাৰ নিচিনা লগা হৈছে মই ভাত খালো আহি গলো ভাত খাই পেলাই কেণ্টিনৰ পৰা এই শিৱগীতা চাগে যা ভৰ্তি হ'ল জানো মানুহ মানুহ ভৰ্তি আছে ভাতকেইটা খাই দিয়াৰ পিছত আৰু এক ছেকেণ্ড ৰবা নালো কাৰণ যোৱা ৰাতি 4 ঘণ্টা ঘূৰিছোঁ এইটো চিটত যোনটো মানুহ বহি আছিল সেই মানুহটোক ৰিকুৱেষ্ট কৰাত মানুহটোৰ তলত মোৰ চিটটোত বহি মইতো ওপৰত আহি ঘুমিলোঁ ঘুমি যিটো আহিছিল আহোঁতে এনেকুৱা জোৰত এটা পেচাব কৰা লাগি উঠাৰ পিছত যিটো ভয় আছিল ইয়াত অহাৰ কাৰণে সেইটো হৈ গ'ল এয়া হ'ল মানুহ মোৰ এতিয়া ইমান জোৰত পেচাব কৰা লাগিছে এতিয়া মই যাম কিন্তু অ' মাই মৰিলোঁ মই হাগামুতে ৰাখিব পাৰি নে ভাই टॉयलेट जा रहा है भैया वीडियो बना कब से सुसु लग रहा है सुसु आया हुआ है बे कब से सुसु हाँ बाथरूम में 2-4 लोग हैं क्या बात है हाय हेलो हाय प्रयागराज चलो जाइए ना जोर से आइए हमको कहीं नहीं जा रहा है ये शिकायत किसको करेंगे इसमें इसका अंदाज नहीं है क्या पानी बस जाइए पानी नहीं बस सुसु है यार इस तरफ ओ माय तो सब बड़ा होली दा ओले जाबा लागि ভয় লাগছি হলি भाटी में वीडियो बनावे মুতিলো আই কিবা কৰি বাপ জীৱনত এনেকুৱা মুতিব নাছিলো এই ভাই यहाँ पे नहीं है खड़ा होने की सांस लेने की जगह नहीं है अंदर बच्चा लगे कैसे आओगे भाई अंदर सांस लेने की जगह नहीं है अरे यार इतना छोटा और पानी के स्वेल हुई है इसे भी सब ভক্তয়ে গা ধুবাই যাই আছে পাল্লি সহায় কৰিব লাগে কিন্তু এংকে সহায় কৰিমে এই মা জিয়াক জুন যতে যেনকে পাইছি যি কৰি নহক বইছি ভাই ওপৰত তলত বায়ে 3.5 ঘণ্টা ধৰি বিচি হৈ গৈছো ভাই আপিলাৰ ছাল আছে নে নাজানো পুৰেনি চেঙিত একদম চিঙি ভাঙি যাব লাগছে মানে তো ফাইনেলি কিবা কৰি আহি পালো দে ঐ উত্তৰ প্ৰদেশ পালো আহিয়ে যে নামো বাপা ঐ উত্তৰনে তো ভাই ধীৰে ধীৰে ও ইলা কৰো কৃষ্ণ আমাৰ আগতে লগৰকেইটা লগ ধৰি লওঁ হয় এটা বস্তু দেখাও চাওঁ যিমান মানুহ নামিল সিমান মানুহ উঠবই চাওঁ যুদ্ধ নামক উঠাৰ এয়া বেলেগ পৰিৱেশ বেলেগ তো ভিৰৰ পৰা ওলাই আহিলোঁ বাৰু কিন্তু কথাটো কি জানানে বেলেগৰতো বাৰু ক'ব নাযাওঁ মোৰতো মই ক'ব খুজিছোঁ যিখিনি মই আহোঁতে কষ্ট পাইছোঁ চাওঁ ভাই ভগৱানৰ ওচৰত আহিলি অলপ চলপতো এইখিনি হ'বাই লাগো না আৰু আচল কথাটো হ'ল এয়াতো একোৱে নহয় যেতিয়া অৰিজিনেল জেগাত যাম তেতিয়াবা কেনেকুৱা ধৰণৰ কি হয় কিন্তু আজি তাত নাযাওঁ এতিয়া যাম বিয়া খাব লাগি এই দৰা চৰাৰ লগত আছিলে চব বৰযাত্ৰী তাৰ পৰা আহিম 9 তাৰিখে আহি তাতে যাম এতিয়া বাৰু বিয়াত যাই লওঁ গাড়ী এখন ধচি ক'বাত ইয়াৰ পৰা আৰু 110 কিলোমিটাৰ ভিতৰত ডুবি যাব লাগিব কিবা কৰি ৰাস্তা পালোঁ আহি আৰু এই আমাৰ গাড়ী আগত ৰেডি ধুনীয়া গাড়ীখনত বহি গ'লোঁ এতিয়া অলপ শান্তি লাগছে তো এতিয়া আৰু ভিডিঅ' চিডিঅ' নবনাওঁ একদম দেহা চেহা বেয়া হৈছে মোবাইলটো চাৰ্জ নাই আগৰ পৰা হোটেলত ৰখি অলপ কাপ চাহ খাম খাই ডাইৰেক্ট হোটেলত লগ পাই আছোঁ চ' ফাইনেলি এতিয়া চাগে 1 বাজিল পালোঁ আহি তো হোটেল নে লজ নে কি নাজানো খোৱা লোৱা হ'ল এতিয়া ধুনীয়াকৈ ৰুমত বাগাত দিছোঁ ৰাতিপুৱা লাগি লগ পাম 2 মানৰ ভিডিঅ' চাই থকাৰ কাৰণে সকলোকে বহুত বেছি ধন্যবাদ আৰু কালিলৈকে দেখাম আমাৰ ট্ৰায়েল ল'ৰা এটাই ইয়াতে আহি মানে ইয়াৰে বিয়াৰ নীতি নিয়মবিলাক কেনেকুৱা কি হ'ব দে হয়